क'क्राझार सहरनि साखाथिजों बोहैलांनाय गौरां दैसा सेरनि बड'फ कालचारेल कमप्लेक्सआव बिटिसि सोरखारनि आबुं 3 बोसोर जाफुंसारनायखौ लोब्बा लाखिनानै गोग्गो खुंथाइ दाफुंनायनि सोमोन्दै सावरायमेल जालाङो। बे हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लानानै खौरां बिजोङाव ओरैबायदि बुङो। गुड गवर्नेन्स और पार्टिसिपेटरी डेमोक्रेसीर ऊपर प्रथमबार कारण आज बडोलैंड टेरिटोरियल काउंसिल गवर्नमेंटे এটা কলকিয়াম মানে একাডেমিক ডিসকাশন এটা আমি ইয়াতে আয়োজন কৰিছোঁ আৰু এই একাডেমিক ডিসকাশনত আমাৰ মিস্টাৰ সুব্ৰমণিয়াম আৰু লগতে আমাৰ প্ৰফেসৰ শাস্ত্ৰী তেখেতসকলক সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি অনা হৈছে। আমাৰ 3 বছৰীয়া যেটো বিটিআৰ সরকার হেতু সকলো দেখিবলৈ পাইছে। এটো এটা ট্রান্সফরমেশন और नतुन एटा उपलब्धि ये सबे देखिबले पाइसे। 3 बছৰত আমি এটা কাউন্সিল সরকারটো কেনেকে চলাব লাগে তাত কি সমস্যা থাকে এই গোটেই কথাখিনি আজি আমাৰ টিমটোৱে এটো সকলো বুজি পাইছে আৰু এটো কেনেকৈ কি সমস্যা আছে নাই এটো সকলো ধৰিবলৈ পাৰিছে আৰু অহাৰ 2টা বছৰ আমাৰ হাতত আছে। যোৱা 3টা বছৰ এটো আমাৰ কাৰণে এটা লাৰ্নিং স্টেজ আছিলে, আন্ডাৰস্ট্যান্ডিং স্টেজ আছিলে, কিন্তু অহা 2টা বছৰ আমাৰ কাৰণে কমপ্লিটলি পারফর্মিং এটা বছৰ হ'ব আৰু সেই কাৰণে গভৰ্নেন্সটো কেনেকৈ গ্ৰাস ৰুটলৈকে এফেক্টিভ কৰিব পাৰে, পাৰ্টিচিপেটৰী কেনেকৈ কৰিব পাৰে, ট্ৰান্সপাৰেন্ট কেনেকৈ কৰিব পাৰে, একাউণ্টেবল কেনেকৈ কৰিব পাৰে এই গোটেই কথাটো লৈ পেলাই আজি আমাৰ যেটো 3 বছৰীয়া উদযাপন ইয়াৰ লগত সংগতি ৰাখি এই কলকিয়ামটো কালচাৰেল কমপ্লেক্সত আয়োজন কৰা হৈছে। ইয়াত আমাৰ সকলো ইএম উপস্থিত আছে, আমাৰ সকলো এমচিএলএ উপস্থিত আছে, আমাৰ সরকারের প্রিন্সিপাল সেক্রেটারি और সেক্রেটারিজ ইয়াত উপস্থিত আছে, সিএসডি সকল উপস্থিত আছে আর একেলগে টিম বিটিআর হিসাবে আমার যেটো সেক্রেটারিয়েটত বা আমার কাউন্সিল হেডত যিখিনি মানুহ বহি থাকে এইখিনি একেলগে আমি এই প্রোগ্রামত পার্টিসিপেট কৰিছো। আমার উদ্দেশ্যটো হৈছে যে আহি থকা সময়ত মোর এফেক্টিভলি আমি কাম কৰিব লাগে। পাব্লিকৰ যেটো এসপিরেশন এই এসপিরেশনটো আমি মিট কৰাৰ কাৰণে আমাৰ পলিসি বিলাক হ'ব লাগে আৰু বিটিআর সরকারত আহা টকা পয়সা বিলাক কোনো মিস ইউজ নহাকে এইটো পাব্লিকৰ কাৰণে কেনেকৈ ইউজ কৰিব লাগে এই কথাবিলাক আমি বুজিবলৈ চেষ্টা কৰিছো আৰু কৰিবলৈ চেষ্টা কৰিছো। আপোনালোকে এটা কথাটো খুব ভালকে জানিব, কাৰণ আপোনালোকে বহুত বছৰ ইয়াত সাংবাদিকতা কৰি আছে যে আগৰ সরকাৰৰ সময়ত খুটা কম্বলৰ ৰাজনীতি এটা চলিছিলে। আগৰ কম্বল সরকাৰৰ সময়ত এটা এপিসমেন্ট মানুহক মানে সান্তনা কৰা এটা ৰাজনীতি চলিছিলে, কিন্তু আমাৰ সরকাৰৰ দিনত আমি মানুহক সান্তনা কৰাৰ কাৰণে নহয়, মানুহক উন্নতি দিয়াৰ কাৰণে, মানুহক শান্তি দিয়াৰ কাৰণে, মানুহক প্ৰগতি দিয়াৰ কাৰণে আমি কাম কৰি আছো। সেই কাৰণে ষ্টুডেন্ট সকলক আমি নগদ মানে পইচা আমি তেখেতসকলক দিছো, গৰীব মানুহক আমি নগদ পইচা তেখেতসকলক দিছো, হ্যান্ডলুম মিশনৰ দ্বাৰা দিছো, সেৰিকালচাৰ মিশনৰ দ্বাৰা দিছো, এগ্ৰিকালচাৰত বহুত আঁচনি আনিছো, এডুকেশনত বহুত আঁচনি আছে, আমাৰ সোশ্যাল ওয়েলফেয়াৰৰ কাৰণে বহুত আঁচনি আছে, ডিসেবলৰ কাৰণে বহুত আঁচনি আছে, সকলোৰ কাৰণে কিবা নহয় কিবা আঁচনি আমাৰ চৰকাৰে লৈছে আৰু হেতু ডাইৰেক্ট কমিউনিটি আপলিভমেন্টৰ কাৰণে, সোশ্যাল আপলিভমেন্টৰ কাৰণে, ইকোনমিক ডেভেলপমেন্টৰ কাৰণে হেতু লোৱা হৈছে। হয়, মানে এতিয়া আমাক বিৰোধী টিম বিলাকে কেতিয়াবা কয় যে আমাৰ চৰকাৰে ফেইল হৈছে। মই তেতিয়া প্ৰশ্ন কৰো যে আপোনালোকে জানে নেকি আমাৰ চৰকাৰৰ উদ্দেশ্যটো কি? যদি উদ্দেশ্যটোই নাজানে আমাৰ ফেইল সাকসেসটো কেনেকৈ ক'ব? আমাৰ উদ্দেশ্যত আমি সফল হৈছো, কাৰণ ইউপিপিএল বিজেপি সরকার গঠন করার প্রথম আমার টার্গেটটোৱে হৈছিলে, প্রথম উদ্দেশ্যটো হৈছিলে শান্তি প্ৰতিষ্ঠা কৰা, ইয়াত আমি সাকসেস হৈছো। সেকেন্ড উদ্দেশ্য আছিলে নিৰাপত্তা প্ৰদান কৰা, ইয়াত আমি সাকসেস হৈছো। থার্ড উদ্দেশ্য আছিলে আমাৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কৰা, তাতো আমি সাকসেস হৈছো। গতিকে আজি 3টা বিষয়ত আমি সফল হৈছো। ডেভেলপমেন্ট কথা ক'লে আগৰ সরকাৰবোৰেও সময় পাইছিলে ৰাস্তা দলং বনোৱাৰ কাৰণে, যদি তেখেতসকলে বনাই যোৱা নাই আমি 3 বছৰত কেনেকৈ কমপ্লিট কৰিম? আমিতো বহুত বনালো আৰু আজিৰ তাৰিখত আমি 1000 কিলোমিটাৰ ৰাস্তা বিটিআর অঞ্চলত নিৰ্মাণ কৰা কমপ্লিট হৈ গ'ল। আপোনালোকক এটা হিচাপ দিম যে 17 বছৰৰ বিপিএফৰ সময়ত মাত্ৰ 39,000 পিএমঅ'ৰ ঘৰ বনাইছিলে আৰু এটো হাফডান হৈ আছে। আমাৰ চৰকাৰৰ সময়ত আমি মাত্ৰ 3টা বছৰত 1,60,000 ঘৰ নিৰ্মাণ কৰিছো আৰু হেতু 80%, 90%, 100% হৈ গৈছে। গতিকে সেইটোৱে ডিফাৰেন্স যে তেখেতসকলে সরকার চলোৱা আৰু আমাৰ সরকার চলোৱা, যে দুখীয়া গৰীব সকলো শ্ৰেণীৰ মানুহক তেখেতসকলে কেনেকৈ সেৱা কৰিছে, আমি কেনেকৈ সেৱা কৰিছো, সেইটোৱে ডিফাৰেন্স।